নমস্কাৰ কৃষি আৰু বিজ্ঞানৰ আজিৰ আলোচনাৰ মজিয়ালৈ আৰু এটা নতুন বিষয় লৈ আমি আকৌ আপোনালোকৰ কাষ চাপিলোহি। আশা কৰোঁ আপোনালোকৰ পৰিয়ালৰ সকলোৰে ভাল আৰু কোভিড-19ৰ ল'বলগীয়া সাৱধানতাবোৰ মানি চলি আছে। আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে আমি ধান খেতিৰ বিভিন্ন বিষয় সামৰি এটা নতুনকৈ চিৰিজ আৰম্ভ কৰিছোঁ। আমি এই চিৰিজত ধান খেতিৰ বিষয়ৰ বিভিন্ন টপিকৰ ওপৰত বা বিষয়ৰ ওপৰত আলোচনা কৰিম। আজি তাৰে প্ৰথম এটি বিষয় লৈ পেলাই আমি আপোনালোকৰ কাষ চাপিছোঁ। ধান খেতিৰ বিষয়ে আমি যি চিৰিজ আৰম্ভ কৰিছোঁ, এই চিৰিজটোত আমি আলোচনা কৰিম মূলতে ধান উৎপাদন কম হোৱাৰ বিভিন্ন কাৰণসমূহ আৰু ইয়াৰ নিৰাময়ৰ উপায়। দ্বিতীয়তে ধাননি পথাৰত দেখা দিয়া বিভিন্ন কীট পতংগ আৰু তাৰ পৰা পৰিত্ৰাণ পোৱাৰ বিধি। আলোচনা আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটি সৰু অনুৰোধ, ভিডিঅ'টো যাতে শেষলৈকে চায়, নহ'লে বহুতো গুৰুত্বপূৰ্ণ কথা জনাৰ পৰা আপোনালোক বাদ পৰি ৰ'ব। যদিহে ভিডিঅ'টো চাই উপকৃত হয় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰে যেন। এতিয়া সময় হৈ গ'ল আজিৰ বিষয়ে আলোচনা আৰম্ভ কৰাৰ। ভিডিঅ'টোৰ প্ৰস্তুত কৰোঁতা কৃষি আৰু বিজ্ঞান। আমি সকলোৱে জানো যে অসমত বতৰৰ ওপৰত নিৰ্ভৰ কৰি 3 প্ৰকাৰৰ ধান মূলতে কৰা হয়: আহু ধান, শালি ধান আৰু বড়ো ধান। ইয়াৰ উপৰিও ঠাই বিশেষে বাও ধানৰ খেতিও কৰা হয়। এই বিভিন্ন প্ৰকাৰৰ ধানৰ ভিতৰত শালি ধানে অসমত অধিকাংশ মাটিকালিত কৰা হয়। শালি ধান প্ৰায় অসমত 18 লাখ হেক্টৰ মাটিকালিত কৰা হয়। তাৰ পাছত আহে আহু ধান, যাক প্ৰায় 4 লাখ হেক্টৰ মাটিত কৰা হয়। আৰু তৃতীয়তে আহে বড়ো ধান, যাক অসমত প্ৰায় 1.9 লাখ হেক্টৰ মাটিকালিত কৰা হয়। 1 হেক্টৰ মাটিত প্ৰায় 7.5 বিঘা মাটি হয়। যিহেতু অসমৰ অধিক সংখ্যক লোকে শালি ধানৰ খেতি কৰে, গতিকে আমি আজিৰ আলোচনাত শালি ধানক অধিক গুৰুত্ব দিম। তেনেহ'লে ব'লক আমি জানো ধানৰ উৎপাদন কম হোৱাৰ কাৰণবোৰনো কি কি। ধান পতান বেছি হোৱা আৰু উৎপাদন কম হোৱাৰ প্ৰথমটো কাৰণ হৈছে সময়ত পথাৰত ৰোৱা শেষ নকৰা, অৰ্থাৎ ৰোৱা শেহতীয়া হ'লে ধান পতনোৱা হয়। এই ধৰণৰ অসুবিধা সাধাৰণতে শালি ধানৰ ক্ষেত্ৰত বেছিকৈ হয়। ৰোৱা শেহতীয়া হ'লে বা ধান পলমকৈ ৰুলে ধানৰ ফুল ফুলা আৰু গেৰ ধৰা সময়খিনিও পিছুৱাই যায়। যদিহে গেৰ ধৰা বা ফুল ফুলা সময়খিনিত খুব ঠাণ্ডা পৰে তেনেহ'লে বহুতো অসুবিধা আহি পৰে। পৰীক্ষাৰ দ্বাৰা জনা গৈছে শালি ধানৰ ক্ষেত্ৰত বায়ুমণ্ডলৰ উষ্ণতা 15 ডিগ্ৰী চেলছিয়াছতকৈ যদি কম হয় তেনেহ'লে বংশবৃদ্ধি কাৰ্যত বাধা আহি পৰে। বিশেষকৈ গেৰ ধৰা সময়ত যদি খুব ঠাণ্ডা পৰে তেতিয়া ধানৰ ফুল ফুলাত অসুবিধা হয়। ঠাণ্ডাৰ কাৰণে কেতিয়াবা ফুল নুফুলাও হ'ব পাৰে, আৰু যদিহে ফুল ফুলেও তেনেহ'লে ধানৰ ঠোকবোৰ চুটি আৰু পতনোৱা হোৱাৰ সম্ভাৱনা থাকে। সাধাৰণতে ফুল ফুলাৰ বাবে শালি ধানৰ ক্ষেত্ৰত উপযুক্ত বায়ুমণ্ডলৰ উষ্ণতা হৈছে 26 পৰা 29 ডিগ্ৰী চেলছিয়াছ। অসমত শালি ধানৰ ক্ষেত্ৰত আহিনৰ মাজভাগৰ পৰা ধানৰ গেৰ ধৰা বা ফুল ফুলা আৰম্ভ হয়। এই সময়ছোৱাত সাধাৰণতে ইমান ঠাণ্ডা নহয়, কিন্তু আহিনৰ শেষৰ ফালে বায়ুমণ্ডলৰ উষ্ণতা কমি আহে। যদি আমি ধান ৰোৱা শেহতীয়া কৰোঁ তেনেহ'লে কিন্তু ধানৰ গেৰ ধৰোঁতে আহিনৰ শেষৰ এই ঠাণ্ডা সময়খিনিতে পৰিব, যাৰ ফলত ধানৰ পতানৰ পৰিমাণ বাঢ়িব আৰু গুটিৰ উৎপাদন কমিব। এই অসুবিধা 140 পৰা 160 দিনীয়া যোনবোৰ ধানৰ জাত আছিল, যেনে ৰঞ্জিত, মাছুৰি, কেতেকী জহা, আঘোণী বৰা, ভোগালী বৰা ইত্যাদি, যাক আমি দীৰ্ঘকালীন জাত বুলি কওঁ, সেই জাতসমূহৰ ক্ষেত্ৰত বেছি হয়। কিয়নো এই জাতসমূহ পলমকৈ ৰুলে গেৰ ধৰা বা ফুল ফুলা সময়কণ আহিন আৰু কাতিৰ ঠাণ্ডা সময়খিনিত পৰেগৈ, যাৰ কাৰণে ধানৰ পতানৰ পৰিমাণ বাঢ়ি যাব পাৰে বা ধানৰ উৎপাদন কম হ'ব পাৰে। এই তথ্য পোহৰলৈ আহিছে অসম কৃষি বিশ্ববিদ্যালয় তথা ভাৰতৰ বিভিন্ন কৃষি বিশ্ববিদ্যালয়সমূহে ধানৰ ওপৰত কৰা বিভিন্ন গৱেষণাৰ পৰা। নিৰাময়ৰ উপায়। এনেবোৰ অসুবিধাৰ পৰা হাত সৰাৰ এটাই উপায় আছে, সেয়া হ'ল সদায় সময়ত কঠীয়া পেলাব আৰু পথাৰত ৰোৱা শেষ কৰিব। শালি ধানৰ বিশেষকৈ যোনবোৰ 150 বা 160 দিনীয়া জাত আছে, সেইবোৰসমূহ সদায় শাওনৰ 15 তাৰিখ বা ইংৰাজীৰ 30 জুলাইৰ ভিতৰত ৰুই শেষ কৰিব।
আচলতে 15 জুলাইৰ আগতেই ৰোৱা শেষ কৰিব লাগে। কেতিয়াবা আমি কঠীয়া আগষ্টৰ শেষৰ ফালে বা ছেপ্টেম্বৰ মাহতো ৰুব লগাত পৰিব পাৰে। তেনে ক্ষেত্ৰত দীৰ্ঘদিনীয়া জাত হ'লে গুচাই প্ৰতি 2ডালমান কঠীয়া বেছিকৈ ৰুব, অৰ্থাৎ গুচাই প্ৰতি 6 পৰা 7ডালমান কঠীয়া ৰুব। শালি ধানৰ ক্ষেত্ৰত সময়ত কঠীয়া পাৰিব নোৱাৰিলে বা ৰোৱা শেষ কৰিব নোৱাৰিলে মধ্যমীয়া বা হ্ৰস্বম্যাদী শালি ধানৰ জাতবোৰ লগাব পাৰে আপোনালোকে। যদিহে কিবা কাৰণত আপোনালোকে নিৰ্ধাৰিত সময়তকৈ পাছত কঠীয়া ৰুবলগীয়াত পৰে, তেনেহ'লে ফুল ফুলাৰ আগে আগে আপোনালোকে 230 গ্ৰাম বৰিক এচিড 100 লিটাৰ পানীত মিহলাই ধাননি পথাৰডৰাত স্প্ৰে' কৰিব। মনত ৰাখিব, এই স্প্ৰে' সদায় ধানৰ ফুল ফুলাৰ আগে আগে কৰিব লাগে। এইদৰে স্প্ৰে' কৰিলে ঠাণ্ডাৰ কাৰণে ধান পতনোৱা হোৱাৰ যি অসুবিধা আছে তাৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব। সাধাৰণতে 1 বিঘা মাটিত স্প্ৰে' কৰিবলৈ আপোনালোকে বৰিক এচিডৰ 12 পৰা 15 লিটাৰ স্প্ৰে' মিশ্ৰণেই যথেষ্ট। এতিয়া আহোঁ দ্বিতীয়টো কাৰণলৈ। ধান পতনোৱা হোৱাৰ দ্বিতীয়টো কাৰণ হৈছে নাইট্ৰজেনযুক্ত সাৰ যেনে ইউৰিয়া আদিৰ অত্যাধিক প্ৰয়োগ অথবা অসন্তুলিত মাত্ৰাত পথাৰত সাৰৰ প্ৰয়োগ কৰা। সাধাৰণতে ইউৰিয়া বা অন্য নাইট্ৰজেনযুক্ত সাৰ ধান গছৰ বাঢ়ন খৰতকীয়া কৰিব আৰু গুটিৰ উৎপাদন বঢ়াবলৈ আমি পথাৰত প্ৰয়োগ কৰোঁ। কিন্তু তাকে যদি আমি সন্তুলিত পৰিমাণত এই সাৰৰ প্ৰয়োগ নকৰোঁ বা জোখতকৈ বেছি পথাৰত প্ৰয়োগ কৰোঁ, তেনেহ'লে তাৰ বিপৰীত ফলহে দেখা যায়। অৰ্থাৎ ধান পতনোৱা হ'ব, ধানৰ উৎপাদন কমিব ইত্যাদি ইত্যাদি। প্ৰায় আমি ভুল কাম এটা কৰোঁ, সেইটো হৈছে আনক দেখিকৈ আমি পথাৰত অধিক উৎপাদনৰ আশাত ইউৰিয়া বা DAP সাৰ বজাৰৰ পৰা আনি নিজৰ পথাৰত প্ৰয়োগ কৰোঁ। কিজানিবা আপোনাৰ পথাৰত এই ধৰণৰ সাৰ প্ৰয়োগ কৰাৰ কোনো প্ৰয়োজন নাছিলেই বা অতিমাত্ৰা বা প্ৰয়োজন নোহোৱাকৈ এই সাৰ আমি মাটিত প্ৰয়োগ কৰোঁ, তেন্তে ধানৰ যোনবোৰ গা গছ আছে সেইবোৰ জপজপীয়া হ'ব। ধান গছৰ কাষৰ পৰা বহুদিনলৈকে পোখা মেলি থাকিব। পোখা মানে ধৰিব পাৰিছে নহয়, যোনবোৰ কাষৰ পৰা পুলি ওলাই যাক ইংৰাজীত টিলাৰ বুলি কয়, সেইবোৰ ওলাই থাকিব। এইদৰে নতুনকৈ পোখা মেলি থকা বাবে ধানৰ ফুল ফুলাত পলম হয়। আৰু যদিহে 2-এঠুক ধান ওলাইছিলোঁ, সেইবোৰ খাদ্য পানীৰ অভাৱত আপোনাৰ পতনোৱা হয়গৈ, কিয়নো শিপাই মাটিৰ পৰা আহৰণ কৰা সাৰ পানীৰ বেছি অংশ গছজোপাই নতুন পোখা মেলাত ব্যয় কৰি থাকে, যাৰ কাৰণে ধানৰ গুটি ভালদৰে ধৰিব নোৱাৰে আৰু শেষত গৈ ধানৰ উৎপাদন কম হয়, ধানৰ পতানৰ পৰিমাণ বেছি হয়। ইউৰিয়া DAP আদিৰ অত্যাধিক প্ৰয়োগৰ ফলত ধানৰ উৎপাদন কম হোৱাৰ লগতে বিভিন্ন কিছুমান আনুষংগিক অসুবিধাও আহি পৰে। যেনে এই সাৰৰ প্ৰয়োগৰ ফলত ধান গছবোৰ কোমল হৈ পৰে, জপজপীয়া হৈ পৰে, যাৰ কাৰণে বিভিন্ন কীট পতংগবোৰে আৰু বেমাৰবোৰে সহজতে ইহঁতক আক্ৰমণ কৰিব পাৰে। ধান পতনোৱা বা উৎপাদন কম হোৱাৰ আন এটা মুখ্য কাৰণ হৈছে ধান গছবোৰত পটাছ নামৰ মৌলবিধৰ অভাৱে দেখা দিয়া। ইয়াৰো মূল কাৰণ হৈছে মাটিত অত্যাধিক পৰিমাণে নাইট্ৰজেন আৰু ফছফৰাছযুক্ত সাৰৰ প্ৰয়োগ। অসন্তুলিত মাত্ৰাত ইউৰিয়া বা DAP সাৰৰ প্ৰয়োগে পটাছৰ অভাৱ ঘটায়। এনে নহয় যে DAP বা ইউৰিয়া আদিৰ সাৰৰ অত্যাধিক প্ৰয়োগৰ ফলতে পটাছৰ অভাৱ দিয়ে। বহু ক্ষেত্ৰত দেখা যায় যে যদিহে বালিচহীয়া পানী নোৰোৱা মাটিত ধান খেতি কৰিবৰ কাৰণে ব্যৱহাৰ কৰা যায়, তেতিয়াও সেই মাটিত পটাছৰ অভাৱে দেখা দিব পাৰে। নিৰাময়ৰ উপায়। এই অসুবিধাসমূহৰ পৰা কেনেকৈ হাত সাৰিব পাৰি আৰু ধান খেতিক কি সাৰ কেনেধৰণৰ নিয়মত দিব লাগে সেয়া আমি আগলৈ আলোচনা কৰিম। তাৰ আগতে আমি বুজি লওঁ আহক, ধান গছ বা যিকোনো গছৰ সম্পূৰ্ণ পৰিপুষ্টিৰ বাবে কি বস্তুৰ দৰকাৰ হয়। গছ এজোপাক ডাঙৰ দীঘল হ'বলৈ নাইট্ৰজেন, পটাছ আদিৰ লগতে ফছফৰাছ, ছালফাৰ, কেলছিয়াম, মেগনেছিয়াম আদি কৰি প্ৰায় 17 বিধ বিভিন্ন মৌল বা এলিমেণ্টছৰ প্ৰয়োজন হয়। ইয়াৰে বেছি অংশ মৌল গছ এজোপাক মাটি, পানী আৰু বায়ুমণ্ডলৰ পৰা নিজেই গোটাই লয়, কিন্তু ইয়াৰে নাইট্ৰজেন, ফছফৰাছ আৰু পটাছৰ লগতে আন 2 এবিধ মৌল গছ এজোপাক অধিক পৰিমাণে লাগে, যিবোৰ গছজোপাই বিভিন্ন কাৰণত মাটিৰ পৰা পৰ্যাপ্ত পৰিমাণে নাপায়। ইয়াৰ প্ৰধান কাৰণ হ'ল মাটিত এই মৌলসমূহৰ অভাৱ, যাৰ অভাৱত খেতিডৰাই ভাল উৎপাদন দিব নোৱাৰা হয়। সাধাৰণতে একেদৰে মাটিত বছৰ বছৰ ধৰি খেতি কৰি থকা গ'লে আৰু মাটিৰ পৰিপুষ্টিত গুৰুত্ব নিদিলে মাটিৰ সাৰুৱা গুণ কমি আহে।
গতিকে মাটিৰ সাৰুৱা গুণ অটুট ৰাখিবলৈ হ'লে আৰু উৎপাদন ভালে ৰাখিবলৈ গছৰ অতি প্ৰয়োজনীয় এই মৌলসমূহ জৈৱিক হওক বা বিভিন্ন ৰাসায়নিক সাৰৰ যোগেদি মাটিত যোগান ধৰিব লাগিব। তেতিয়াহে আমি অধিক উৎপাদন আশা কৰিব পাৰিম। এতিয়ালৈকে আপোনালোকক মই যিমানবোৰ কথা ক'লোঁ তাৰ পৰা আপোনালোকে বুজিবলৈ পাৰিছে চাগে যে গছ এজোপাক ডাঙৰ দীঘল হ'বলৈ 17 বিধ বিভিন্ন ধৰণৰ মৌলৰ প্ৰয়োজন হয়। এই 17 বিধ বিভিন্ন মৌলৰ ভিতৰত কিছুমান আছে যিবোৰ গছবোৰক অধিক পৰিমাণে লাগে, যেনে নাইট্ৰজেন, ফছফৰাছ, পটাছ ইত্যাদি ইত্যাদি। নাইট্ৰজেন মৌলবিধৰ প্ৰয়োজন হয় গছ এজোপাৰ খৰতকীয়া বাঢ়নৰ বাবে। এই মৌলবিধৰ অভাৱ হ'লে ধান গছবোৰ চাপৰ হৈ থাকে, লগতে পাতবোৰ হালধীয়া পৰি যায়। আকৌ যদিহে ধান গছবোৰে এই মৌলবিধ অত্যাধিক পৰিমাণে পায় তেতিয়াহ'লে পাছলৈ গা গছবোৰ মাটিত হালি পৰে। ফছফৰাছ নামৰ মৌলবিধ ধান গছবোৰক প্ৰয়োজন হয় শিপাৰ বাঢ়নৰ বাবে, ধান গছৰ নতুন পোখা মেলিবৰ বাবে, লগতে সোনকালে ফুল ফুলা তথা ধান পকাৰ কাৰণে ফছফৰাছ মৌলবিধ ধান গছবোৰক প্ৰয়োজন হয়। সাধাৰণতে এই মৌলবিধ ধান গছবোৰৰ যেতিয়া পুলি অৱস্থা হৈ থাকে সেই সময়ত অধিক পৰিমাণৰ দৰকাৰ হয়। ধান গছত ফছফৰাছ মৌলবিধৰ অভাৱ হ'লে ধান গছবোৰ চুটি চাপৰ হৈ থাকে, পোখাৰ সংখ্যা কম হয়, ধান গছৰ ফুল ফুলাত পলম হয়, লগতে পতানৰ পৰিমাণো বেছি হয়। একেদৰে পটাছ মৌলবিধ ধান গছক প্ৰয়োজন হয় শিপাৰ বাঢ়নৰ বাবে, গা গছৰ বাঢ়নৰ বাবে আৰু গা গছবোৰ মজবুত কৰিবৰ কাৰণে, যাতে বতাহত গছবোৰ হালি নপৰে। ইয়াৰোপৰি পটাছ মৌলবিধে ধান গছবোৰক বিভিন্ন ৰোগ আৰু কীট পতংগৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বঢ়োৱাত সহায় কৰে। এই মৌলবিধৰ অভাৱ হ'লে ধান গছবোৰত হালি পৰিব পাৰে আৰু তাতোকৈ ডাঙৰ কথাটো হৈছে সম্পূৰ্ণ পুষ্টিৰ অভাৱত ধানবোৰ পতনুৱা হ'ব পাৰে। সেয়েহে কৃষি বিজ্ঞানীসকলে এই মৌল তিনিবিধ থকা সাৰ যেনে ইউৰিয়া, ছুপাৰ আৰু পটাছ সাৰ পথাৰত আমাৰ প্ৰয়োগ কৰাৰ দিহা দিয়ে। বজাৰত সহজে উপলব্ধ ইউৰিয়াৰ পৰা আমি নাইট্ৰজেন পাওঁ, ছুপাৰ সাৰ যাক ইংৰাজীত ছিংগল ছুপাৰ ফছফেট বুলি কয় বা চমুকৈ SSP বুলি কয়, তাৰ পৰা আমি ফছফৰাছ পাওঁ। পটাছ সাৰ ইংৰাজীৰ সম্পূৰ্ণ নামটো হৈছে মিউৰেট অফ পটাছ বা চমুকৈ MOP বুলি কোৱা হয়, তাৰ পৰা পটাছ মৌলবিধ পাওঁ। ইয়াৰোপৰি DAP যোনবিধ আমাৰ কৃষক বন্ধুসকলৰ মাজত খুবেই জনপ্ৰিয়, তাক ইংৰাজীত ডাইএমনিয়াম ফছফেট বুলি কোৱা হয়, তাৰ পৰা আমি ফছফৰাছ লগতে নাইট্ৰজেন এই দুইবিধ মৌল পাব পাৰোঁ। এই সাৰসমূহ সদায় সন্তুলিত আৰু নিয়ম নীতিৰ মাজেৰে পথাৰত প্ৰয়োগ কৰিব লাগে। আগলৈ আমি এই বিষয়ে ভালকৈ আলোচনা কৰিম। তাৰ আগতে আমি জানো আহক সন্তুলিত সাৰ বা বেলেঞ্চ ফাৰ্টিলাইজেশ্যননো কি। আমি এতিয়ালৈকে আলোচনা কৰা এই বিভিন্ন সাৰ কেইবিধ যেতিয়া মাটি বা ফচলৰ প্ৰয়োজনীয়তা অনুসাৰে এক সঠিক অনুপাতত বা ৰেচিঅ'ত পথাৰত ব্যৱহাৰ কৰা যায়, তাকে আমি সন্তুলিত সাৰ প্ৰয়োগ কৰা বুলি কওঁ বা বেলেঞ্চ ফাৰ্টিলাইজেশ্যন বুলি কোৱা হয়। আমি যদি এই নিয়ম নীতি মানি পথাৰত ৰাসায়নিক সাৰসমূহ প্ৰয়োগ কৰোঁ তেতিয়া আমি মাটিৰ গুণাগুণ অনিষ্ট নকৰাকৈ কৃষিৰ উৎপাদন বঢ়াব পাৰিম। এতিয়া আহোঁ ধান খেতিত কোনবোৰ সাৰ দিব লাগে, কোনবোৰ কিমান পৰিমাণে দিব লাগে সেয়া কোৱাৰ আগতে মই জনাব বিচাৰোঁ যে সাৰ প্ৰয়োগ কৰাৰ আগতে সদায় মাটি পৰীক্ষা কৰাটো আৱশ্যক। এই পৰীক্ষা ক'ত কেনেকৈ কৰিব পাৰি সেই বিষয়ে জানিবলৈ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ অন্তৰ্গত বিভিন্ন জিলাত থকা কৃষি বিজ্ঞান কেন্দ্ৰসমূহ নহ'লে কৃষি বিভাগৰ বিষয়াৰ লগত যোগাযোগ কৰিব পাৰে। বৰ্তমান ছইল হেল্থ কাৰ্ড নামৰ চৰকাৰী আঁচনি এখনৰ জৰিয়তে কৃষকসকলৰ প্ৰায় বিনামূলীয়াকৈ মাটি পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে। এই বিষয়ে প্ৰয়োজন হ'লে বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। যদি আপোনালোকে বিচাৰে তেনেহ'লে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি আমাক জনাব। বাৰু এতিয়া উভতি আহোঁ আগৰ কথালৈ। মাটি পৰীক্ষা কৰাই ল'ব পাৰিলে ভাল হয়, আৰু যদিহে কৰাব নোৱাৰে তেনেহ'লে চিন্তা নকৰিব, কিয়নো কৃষি বিজ্ঞানীসকলে অসমৰ বিভিন্ন ঠাইত
মাটিত কোনবিধ সাৰ কিমান পৰিমাণে দিব লাগে সেয়া এক গড় হিচাপ তেওঁলোকে কেলকুলেশ্যন কৰি উলিয়াই থৈছে। এই হিচাপ কৃষি বিজ্ঞানৰ মাটি সম্বন্ধীয় বিভিন্ন গৱেষণাৰ অন্তত থিৰাং কৰা যায়। এনে কৰাৰ কাৰণ হৈছে যাতে আমাৰ খেতিয়কসকলে ধানৰ ভাল উৎপাদন পাব পাৰে, ধান বুলিয়েই নহয় যিকোনো ফচলৰ ভাল উৎপাদন পাব পাৰে, মাটিৰ গুণাগুণো নষ্ট নহয় আৰু লগতে খেতি কৰাৰ ব্যয়ো কম হয়। সেয়েহে আমাৰ খেতিৰ লগত জড়িত বন্ধুসকলৰ প্ৰতি এটা অনুৰোধ যে সদায় কৃষি বিজ্ঞানীসকলে দিয়া পৰামৰ্শ মতেহে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব। কৃষি বিজ্ঞানৰ পৰামৰ্শ মতে ধান খেতিৰ ক্ষেত্ৰত 3 বিধ সাৰ দিয়া অত্যন্ত জৰুৰী যদিহে উচ্চ উৎপাদনক্ষম উন্নত ধানৰ জাতৰ খেতি কৰি আছে। এইসমূহ হৈছে ইউৰিয়া, SSP আৰু MOP। ইয়াৰ লগতে এক নিৰ্ধাৰিত পৰিমাণত পচন সাৰো পথাৰত দিব লাগে। এতিয়া আহোঁ এই সাৰবোৰৰ পৰিমাণ কিমান হ'ব লাগে। যদি আপোনালোকে চাপৰ জাতৰ শালি ধান, যিবোৰ ধানৰ জাতৰ গা গছৰ উচ্চতা 4 ফুটৰ ওচৰা ওচৰি হয়, যেনে আয়াৰ ধান, পংকজ, ৰঞ্জিত, বাহাদুৰ, তেনেহ'লে প্ৰতি বিঘা মাটিত সাৰৰ পৰিমাণ হ'ব ইউৰিয়া 18 কেজি, ছুপাৰ সাৰ 17 কেজি আৰু পটাছ বা MOP 9 কেজি। আমি ছুপাৰ সাৰ নিদি যদি আমি DAP দিব বিচাৰোঁ তেনেহ'লে সাৰৰ পৰিমাণ হ'ব ইউৰিয়া 15 কেজি, DAP 5.8 কেজি, পটাছ বা MOP 9 কেজি। আপোনালোকে মন কৰিছে চাগে ইয়াত ইউৰিয়া সাৰৰ পৰিমাণটো কমাই দিয়া হৈছে। এনে কৰাৰ কাৰণ হৈছে DAPত নাইট্ৰজেন, যিহেতু আমি ইউৰিয়া দিওঁ নাইট্ৰজেন সাৰৰ কাৰণে, সেই DAPত নাইট্ৰজেন ইতিমধ্যে থাকে, আমি আগতেও আলোচনা কৰিছোঁ। সেয়েহে আমি নাইট্ৰজেনৰ পৰিমাণটো মিলাবলৈ এনে কৰা হৈছে। ওখ জাতৰ শালি ধানৰ ক্ষেত্ৰত সাৰৰ পৰিমাণ হ'ব বিঘাই প্ৰতি ইউৰিয়া 6 কেজি, ছুপাৰ 8 কেজি আৰু পটাছ 2 কেজি। ওখ জাতৰ ধানৰ সাৰ কমকৈ দিব লাগে। ইয়াৰ কাৰণ হ'ল বেছি সাৰ দিলে ধান গছবোৰ বেছি ওখ হ'ব আৰু পাছলৈ বতাহত হালি পৰাৰ সম্ভাৱনা থাকে। ধানৰ গছবোৰ মাটিত যদি শুই পৰে বা হালি পৰে তেনেহ'লে ধানবোৰ দাওঁতে আমাৰ অসুবিধা হয়। এই আটাইবোৰ সাৰৰ লগতে 1 পৰা 1.5 মেট্ৰিক টন পচন সাৰ বা ভালকৈ পচা গোবৰ সাৰ বিঘাই প্ৰতি আমি দিব লাগে। ঠেলাগাড়ী হিচাপত ক'বলৈ গ'লে 4 বা 5 গাড়ীমান পচন সাৰ বা গোবৰ সাৰ হ'ব। এই সাৰসমূহ সাধাৰণতে হাল বোৱা সময়তে পথাৰত দিব লাগে। এতিয়া আহোঁ সাৰ প্ৰয়োগ কৰাৰ নিয়মৰ ওপৰত। এইখিনিতে কৈ থওঁ যে আগতে যোনবোৰ আপোনালোকৰ সাৰৰ পৰিমাণ ক'লোঁ, সেই সম্পূৰ্ণ সাৰবোৰ আমি একেলগে প্ৰয়োগ নকৰোঁ। তাক আমি কি কৰিম, ভাগ ভাগ কৰি কিছুমান নিৰ্দিষ্ট সময়ৰ অন্তৰালত পথাৰত আমি দিম। সেই বিষয়ে আপোনালোকক মই ষ্টেপ বাই ষ্টেপ বুজাই যাম। শালি ধানৰ যোনবোৰ 100-120 দিনীয়া জাত আছে, সেইবোৰ জাতৰ ক্ষেত্ৰত আমি সাৰৰ যিমান পৰিমাণ আছে তাৰ আধা ভাগ ইউৰিয়া, ছুপাৰ আৰু পটাছৰ সম্পূৰ্ণ অংশ শেষৰ চাহ হাল মাৰোঁতে মাটিত ছটিয়াই দিব। বাকী ৰোৱা আধা ভাগ ইউৰিয়া ধানৰ ঠোক ওলোৱা সময়ত ছটিয়াই দিব। এই যে বাকী ৰোৱা সাৰবোৰ খেতি পথাৰত ৰোৱা পাছত ছটিয়াই দিলে তাকে ইংৰাজীত টপ ড্ৰেছিং কৰা বুলি কোৱা হয়। সাধাৰণতে টপ ড্ৰেছিং ইউৰিয়া সাৰৰ ক্ষেত্ৰতহে কৰা যায়। কৃষি বিজ্ঞানৰ পৰামৰ্শ মতে ইউৰিয়া পৰাপক্ষত টপ ড্ৰেছিং কৰিব লাগে, অৰ্থাৎ ইউৰিয়া সাৰ পথাৰত একেবাৰতে দিব নালাগে। তাক কেইবা ভাগত ভাগ কৰি ধান গছৰ কিছুমান নিৰ্দিষ্ট সময়ত দিব লাগে, যেনে পোখা মেলা, যাক ইংৰাজীত টিলাৰিং বুলি কয়, সেই সময়ত, গেৰ ধৰা সময়ত আৰু ঠোক ওলোৱা সময়ত। ইউৰিয়া এবিধ এনেকুৱা সাৰ যিবিধ পানীৰ লগত অতি সহজে ঘোল খাই যায় আৰু বতাহতো গেছ হৈ উৰিও যাব পাৰে। গতিকে যদি আমি কঠীয়া ৰোৱা সময়তে গোটেইখিনি সাৰ দি দিওঁ তেনেহ'লে তাৰে প্ৰায় 20 পৰা 40% এইদৰে নষ্ট হৈ যাব পাৰে। ইউৰিয়া সাৰ দিয়াৰ সঠিক পদ্ধতি। টপ ড্ৰেছিঙৰ কাৰণে থোৱা ইউৰিয়াখিনি যদি আপোনালোকে পাৰে শুকান গোবৰ নাইবা মাটিৰ লগত 1:10 ৰেচিঅ'ত, মানে 1 কেজি যদি আপোনাৰ ইউৰিয়া হয় তাৰ লগত 10 কেজি শুকান গোবৰ বা মাটি, আপোনাৰ যোনটো বাৰী মাটিও হ'ব পাৰে, পথাৰ মাটি হ'ব লাগে, অত্যাধিক ভিজা হ'ব নালাগে, তাৰ লগত মিহলাই 2 দিনমান আপোনালোকে গাপ দি থৈ দিব। তাৰ পাছত পথাৰত এই সাৰখিনি প্ৰয়োগ কৰিলে আপোনাৰ কি হ'ব, ইউৰিয়াৰ যোনবোৰ অপচয় আছে সেই অপচয়বোৰ কম হ'ব। এতিয়া আহোঁ যোনবোৰ 120 পৰা 150 দিনীয়া শালি ধানৰ জাত আছে, জাতবোৰৰ ক্ষেত্ৰত
আধা ভাগ ইউৰিয়া লগতে ছুপাৰ আৰু পটাছৰ সম্পূৰ্ণ অংশ শেষৰ চাহ হাল মৰাৰ সময়ত মাটিত ছটিয়াই দিব। বাকী ৰোৱা আধা ভাগ ইউৰিয়াক আকৌ সমানে দুভাগ কৰিব। তাৰে এভাগ ইউৰিয়া কঠীয়া ৰোৱাৰ প্ৰায় 1 মাহৰ পাছত পথাৰত টপ ড্ৰেছিং কৰিব আৰু বাকী ভাগ ইউৰিয়া ধানৰ ঠুক ওলোৱা সময়ত দিব। মনত ৰাখিব, পথাৰত যদি পানী অলপো নাথাকে বা শুকান হৈ থাকে তেনে সময়ত যিকোনো ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ পৰা বিৰত থাকক। একেদৰে পথাৰত জোখতকৈ বেছি পানী থাকিলেও তেতিয়াও আপোনালোকে ৰাসায়নিক সাৰ প্ৰয়োগ নকৰিব। তাকে মানি নচলিলে কি হ'ব, সাৰৰ যোনবোৰ সুফল আছিলে সেইখিনি আপোনালোকে নাপাব। গতিকে পথাৰত যদি বেছি পানী আছে তাক সাৰ প্ৰয়োগ কৰাৰ আগতে পথাৰৰ পৰা ওলোৱা ব্যৱস্থা কৰি ল'ব। আকৌ যদি পথাৰখন শুকান হৈ গৈছে তেনেহ'লে পানী দিয়াৰ অৰ্থাৎ ইৰিগেশ্যনৰ ব্যৱস্থা কৰি লৈহে সাৰ দিব। সাধাৰণতে শালি ধানৰ ক্ষেত্ৰত পথাৰত 2 ইঞ্চিমান দকৈ পানী থাকিব লাগে। আৰু এটা কথা থাকি গ'ল, সাৰ প্ৰয়োগ কৰাৰ আগতে সদায় পথাৰৰ ঘাঁহ বনবোৰ যিমান পাৰে চিকুণাই ল'ব। ঘাঁহ বন আঁতৰাই নল'লে সাৰ দিয়াৰ পাছত এইবোৰৰ উপদ্ৰৱ বাঢ়িব। আপোনালোকে শুনি আচৰিত হ'ব যে অকল ঘাঁহ বনৰ আক্ৰমণৰ কাৰণেই ধানৰ 30-ৰ পৰা 40% উৎপাদন কম হ'ব পাৰে। এই কথা কৃষি বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ পৰা পোহৰলৈ আহিছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰে যেন। ধন্যবাদ।